Hi friends, মই দেৱৰাজ ধীমান ৱেলকাম টু মাই চেনেল উস্তাদ একজুদি। তো আজি আমি আহি পাইছোঁ এতিয়া পুথিমাৰী দুৰ্গা মন্দিৰত। আজি এটা বিশেষ দিন, আমাৰ পৰাগদাৰ এটা নতুনকৈ গান আহি আছে, যাৰ ভিডিঅ' কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। কিছু অংশ আপোনাক দেখাবলৈ আমি চেষ্টা কৰিম ভিডিঅ' মেকিঙৰ। তো আহক আমি পৰাগদাৰ সৈতে কিছু কথা পাতোঁ। এয়া পৰাগদা আৰু পৰাগদাৰ সম্পূৰ্ণ টীম, এইফালে কাম চলি আছে। আহক আমি ওচৰলৈ যাওঁ আৰু অলপ দেখা পাতি ট্ৰাই কৰিম। পৰাগদা, এটা নতুন প্ৰজেক্ট আপুনি হাতত লৈছে, তো আপুনি কিমান আশাবাদী গানটোক লৈ, কেনেকুৱা অনুভৱ আপোনাৰ? মইতো বহুতে আশাবাদী, আৰু লগতে মোৰ লগত যিখিনি আছে বিশেষকৈ মহেশ দা আছে, হয়, কৰিগ্ৰাফাৰ আৰু আৰ্টিষ্ট আমাৰ পংকজ তালুকদাৰ আছে, হয়, আৰু লগত জিতি আছে। গোটেইখিনি লগ লাগি কিনে কামখিনি কৰি আছে, আৰু মই ভাবোঁ বহুত ভাল হ'ব। আৰু নাজানো মই গানটো কিমান ভাল গাইছোঁ, হয়, কিন্তু লগত আকৌ পাপৰি বা গাইছে, সেইটো পাপৰি বাৰ লগত গাই মই নিজে বহুত আনন্দিত, মানে মই বহুত উৎসাহ পাইছোঁ। আৰু লগত ভনিতা আছে, ভনিতাই মোক বহুতখিনি আজি বহুত আগৰ পৰাই চিনাকি, হয়। তাই মেকআপখিনি তাই কৰিছে। আমি যাম ভনিতাৰ ওচৰলৈ। মেকআপ আৰ্টিষ্ট তাইতো বহুত আগৰে চিনাকি। ভনিতা অলৰেডি আমাৰ চেনেলত তোমাক দেখুওৱা হৈছে, মনৰ নিজানত গানটোৰ প্ৰমোটো মই ৰিলিজ কৰিছিলোঁ মোৰ চেনেলত। ৰাইজে যথেষ্ট লাইক কৰিছে। তো এই প্ৰজেক্টটোলৈ কিমান আশাবাদী, কেনেকুৱা লাগিছে আজি কাম কৰি? কাম কৰি খুবেই ভাল লাগিছে। আমাৰ পৰাগদা আৰু বাপৰি বাই বহুত ধুনীয়া গান এটা উলিয়াইছে। তাৰপিছত পংকজ দা আৰু ধৃতি দুয়োজনে মিলি কামটো কৰি আছে। তো কেমেৰামেন আমাৰ মহেশ দা, সকলোৱে মানে ভাল এটা ফ্ৰেণ্ডশ্বিপৰ নিচিনা, গোটেইখিনিয়ে টিমটো বহুত ষ্ট্ৰং হয় আমাৰ। তো ভাল লাগিছে কামখিনি চাই আছোঁ। আপোনালোকে সহায় সহযোগ কৰক, আৰু আমাৰ পংকজ জে তালুকদাৰ নামৰ চেনেলটো আপোনালোকে একবাৰ ভিউ কৰিব, সেয়াই আশা কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব আৰু। ঠিক আছে বাৰু, আমি আহিছোঁ মহেশদাৰ ওচৰলৈ। এই যথেষ্ট কৰ্মৰ ব্যস্ততাৰ মাজত আমি মহেশদাক দুইষাৰ সুধিব চেষ্টা কৰিম। মহেশদা, জাষ্ট কেনেকুৱা লাগিছে কামটো কৰি, প্ৰজেক্টটো কৰি? গানটো ধুনীয়া, ভাল হ'ব লাগে। আমাৰ হিৰো ভাল। দাদা, কিবা আপোনালোকৰ? হয়, আমি আজি বহুত এটা ধুনীয়া গান কৰি আছোঁ। আমাৰ ছিংগাৰ মোৰ বন্ধু পৰাগজ্যোতি, আৰু লগতে আছে পাপৰি গগৈবা। তো বহুত ধুনীয়া প্ৰজেক্ট এটা, বহুত ধুনীয়া গান। আৰু মোৰ লগত আছে আমাৰ মৰমৰ দিতি, তাই নিউ কামাৰ হয়, লাজকে কৰি আছে, কিন্তু বহুত ভাল কাম কৰি আছে। তো সকলোৱে চাব, সেইটো আশা কৰিছোঁ আমি। ঠিক আছে বাৰু, আমি অকণমান দেখাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডক। তো চাওঁ কিমান আগবাঢ়ি যাব পাৰোঁ আজিৰ দিনটোতো এইখিনি লোকেশ্যনৰ ওপৰত। তো আপোনালোকে চাই থাকক মোৰ লগতে, আৰু অমৰ মোৰ বন্ধু। আৰু ফ্ৰেণ্ডছ, এটা বেমাৰ দিছোঁ যে অমৰৰ এটা ভিডিঅ' অলৰেডি প্ৰমো এটা ৰিলিজ দিয়া হৈছে। আপোনালোকে চাই যথেষ্ট লাইক কৰিছে, সেইটো থেংক ইউ তাৰ কাৰণে। তো অমৰৰো নতুন ভিডিঅ' সোনকালে আপোনালোকৰ মাজত আমি এৰি দিম, অপেক্ষা কৰক। আমিও অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। আহক এতিয়া আমি অকণমান চাওঁ এই ভিডিঅ'টোৰ বিষয়ে। মিউজিক